উঠিছে যে 2025 চনত BTCত আপোনালোকে মিত্ৰ যদিও তথাপি তেওঁলোকে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব 2025 আৰু বহুত দিন আছে আপোনালোকে অপেক্ষা কৰক 2025 লৈকে কি হয় কোনফালৰ হাৱা কোনফালে যায় কেতিয়া ৰাতি হয় কেতিয়া দিন হয় এইটো 2025 টো বহুত দিন আছে এতিয়া আমি বহুত স্পীডত কাম কৰি আছো বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাটো আমাৰ এটা ডাঙৰ উদ্দেশ্য আছিল আৰু UPPL বিজেপি মিলি পেলাই এতিয়া বড়োলেণ্ডত আনি শান্তি আনিবলৈ সক্ষম হৈছোঁ সো বড়োলেণ্ডৰ ৰাইজেহে ঠিক কৰিব অনাগত দিনত ৰাজনীতিৰ পথাৰখনত ৰাজনীতিৰ দিশখন কোনফালে নিৰ্ণয় কৰিব সেইটো বড়োলেণ্ডৰ ৰাইজে নিৰ্ণয় কৰিব গতিকে আপোনালোকেও ইয়াৰ ডাঙৰ এটা সাক্ষী যে যোৱা 17টা বছৰত BPFৰ সময়ত কি হৈছিলে তাৰ আগত কি হৈছিলে তাৰ পিছত কি হৈছিলে গোটেই ঘটনা পৰিঘটনাবিলাকৰ আপোনালোকে সাক্ষী হয় আমাৰ সাংবাদিকসকলে গতিকে এইটো সময়ে ঠিক কৰিব কোনটো কোনপালি কি হ'ব 2024 লোকসভা নিৰ্বাচন আছে এইটো কথা আপোনাৰ আগতে বহুত প্ৰশ্ন কৰা হৈছে এইদিনাটো আপোনালোকে নিজাববীয়াকৈ কেইটা চিট সিদিনাটো ভালকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ মিটিঙত আহি কৈ গৈছে গতিকে আমাৰ যেটো আন্ডাৰষ্টেণ্ডিং আমাৰ যেটো এলায়েন্স এটো চলি আছে চলি থাকিব কাৰণ এই এলায়েন্সটো কোনোবা ব্যক্তিৰ কাৰণে নহয় এই এলায়েন্সটো বড়োলেণ্ডৰ শান্তিৰ কাৰণে বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে গতিকে ইয়াত কিবা এটা তেনেকুৱা আছে বুলি মই নাভাবো কোকৰাঝাৰ সিটটো এটো কোকৰাঝাৰ সিটটো কন্টেষ্ট কৰিব নকৰা কোনো কথা নাই আৰু কোকৰাঝাৰ সিটৰ লগতে যেটো 14টা সিট আছে তাত মিত্ৰজোঁটৰ যিবিলাক কেণ্ডিডেট হ'ব AGP বিজেপি বা UPPLৰ সকলো কেণ্ডিডেট জিকিব ইয়াৰ কাৰণে আমি কাম কৰিম তো BPF ঠিক কৰিব কাৰণ ইমানক ডাঙৰটো ঠিকা ল'ব নোৱাৰো BPFৰ কি হ'ব ইয়াৰ ঠিকাটো কেনেকৈ ল'ম ইফালে ডাঙৰ ঠিকাদাৰ আছে BPFও কৈছে যে তেওঁলোকক কোকৰাঝাৰত প্ৰাৰ্থী দিব বা মংগলদৈতো দিব ৰাজনীতি কৰা মানুহবিলাকৰতো হিটোৱে হয় পলিটিচিয়ান থিং অফ ইলেকশ্যন ষ্টেটছমেন থিং অফ জেনেৰেশ্যন গতিকে দোজ হু আৰ পলিটিচিয়ান দে উইল অলৱেজ থিং অফ ইলেকশ্যন তো তাৰ একো ভুল কথা হ'ব নোৱাৰে এইটোতো ভাবিবই আৰু